মুখখন মেলিছো একদম Hi guys, welcome back to my channel Sona Sirul. আশা কৰিছো guys আপোনালোক সকলোৱে ভালে আছে কুশলে আছে মই জানিবা ভালে আছো আজি আকৌ এটি নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো আজি আকৌ এটি চ্যালেঞ্জ ভিডিও লৈ আহিছো তাই থাকিলে জানাই চ্যালেঞ্জ ভিডিও হ'বই হ'ব সো আজি আকৌ এটি আমি উইস্পাৰ চ্যালেঞ্জ ভিডিওৰ পাৰ্ট 2 বনাম সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যিবিলাকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি আপোনালোকে বিচাৰে মোক ইনষ্টাত ফলো কৰিব পাৰে ইনষ্টাৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো লেটস গেট ষ্টাৰ্টেড গাইস সো এইটো মোবাইল লৈ লৈছো ইয়াতে এতিয়া গান বজাম সো ফাৰ্স্ট তাইকে মই দিম লৈ লোৱা তুমি এইটো সো সাবা মোৰ মুখত হিন্দী হোক বা অসমীয়া হোক মই হেতু কৈ দিম তাৰ পিছত বা মুভি সিনেমা নাম হলেও কৈ দিম বা ডায়লগ হলেও কৈ দিম তোমাক তুমি হে কৰিবা গেস কৰিবা আৰু সেকেন্ড একচুয়ালি মই মুভিৰ নাম কম সো তুমি গেস কৰিবা হা মই মুভি নাম কম হিন্দী মুভিৰ নাম কম হিন্দী সিনেমা হয় হা এক সেকেন্ড গানটো বজাই দিয়া ঠিক আছে বাজি আছে না কান कुछ कुछ होता है कुछ होता है गाइस उलियाई कर दिया कुछ होता है कुछ होता है एकदम इजी दिसो गाइस ताई এতিয়া গেস কৰিব পৰা নাই চাৰিটা ওয়ার্ড হা চাৰিটা শব্দ ফার্স্ট টু আৰু ফার্স্ট कुछ होता है वाओ पारिसे गाइस ताइक মই ইমান ইজি দিছো সো তাই পাৰি গল মই ফার্স্ট টু তাই জিকিছে মই হাৰিমি আজো মোৰ গোল আৰু হৈছে আৰু মুকো ইজি কবি কিন্তু নহলে তো দিম মই তো কি কবি কইলো আগতে মানে মই গানটো বজা নাই এতিয়ালৈকে মানে মুভি নাম কবি গান কবি নে হিন্দী নে অসমীয়া হেতু কই ল তেতিয়া মই গেস কৰিব ইজি হ'ব ন হিন্দী ফিল্মৰ নাম কম ওকে তাই বলে মোক হিন্দী মুভিৰ নাম কব সো মই গানটো প্লে কৰি দিও ক কেইটা ওয়ার্ড কোড এটা ক সেরসা কি সেরসা জলে কৈছো ক এটাই শব্দ সেরসা অলপ হেৰি ক এক্টিং কৰি দিয়ে ইমান জৰে নক এক্টিং একো নাজানো দে নতুন ফিল্ম হয় কি নতুন একো বুজিয়ে পোৱা নাই নতুন ফিল্ম হয় নতুন ফিল্ম মই চাইছো না হা চাইছো না চাই না তো মই নিজেই চা নাই নতুন শীর্ষা মই নতুন বলে কত মই ভাবছো এটা হয়তো শীর্ষাখনে হব ফাইনালি ডান এতিয়াহে ইন্টারেস্টিং লাগিছে मजा आया তো নেক্সট টাইম দিও মই ল ভাল লগা নাই মুখখন মেলিছো একদম এতিয়া নেক্সট গান দিম তাইক সৰি নেক্সট এৰি দিম মই তাইক নেক্সট মুভি নাম দিম অসমীয়া দিম ঠিক আছে ওকে ইখনো পুৰণা মুভিয়ে হয় অসমীয়াৰ কিন্তু অলপমান হিট হয় আৰু মানে অলপমান পুৰণা হলো গান বাজি আছে না কৈছো শুনা পাইছা তিনটা ওয়ার্ড এক নাম্বার হিয়া দিয়া নিয়া শুনা পাইছে মানে বিদ্যা হতা মানে হিয়া দিয়া নিয়া বা পাৰিছে তাই এটা আগৰ পাৰি গল গাইস তাই থাৰ্ড টু এতিয়া তাই মুখ দিব হিন্দী মুভিৰ নাম কম পুৰণা না নতুন এখন পুৰণা ফিল্মে হয় কিন্তু ফার্স্ট পার্ট সেকেন্ড পার্ট আছে ওকে 1 2 3 আছে আৰু ক
শব্দ এটা গাইস হাউসফুল ৰ এক সেকেন্ড মই হেৰি কি কয় মনত পৰিছিলে বাহুবলী ন বাহুবলী দুটা বাৰ কৈ মিল গয়া এটা শব্দ না বহুত ফেমাস কি কৈছা বহুত ফেমাস তাৰে এটা গান মানে সেইটোৱে চলিছিল আৰু সেই তাৰে এটা মানে বজৰংগী নহয় না পুৰণা অলপমান পুরো নাই কিন্তু দুটা পাৰ্ট হৈছে দুইটা হৈছে না পাৰ্ট দুটা তিনটা চাৰিটা বাৰ হৈছে কি কোৱা বে চাৰিটা পাৰ্ট হৈছে কি হিন্দী মুভি এনেকা আছে চাৰিটা পাৰ্ট মুভিখনত নহয় মানে চাৰিটা বাৰ মানে কি বাহুবলীখনত জিনকে এটা বাৰ দুটা বাৰ আছে না চাৰিটা মানে নোৱাৰো দে নৰা হাউসফুল হাউসফুলৰ চাৰিটা পাৰ্ট আছে নেকি হাউসফুল ফৰক লাগি গলছে দেখোন ইয়া yes খালাস বালা বালা গানটো বালা তই যদি একবাৰ মোক অলপমান সেনেহেন কৰি দিবি হয় বালা বালাকে হেৰি কৰি এক্টিং কৰি মই তেতিয়াহ'লে পাৰিতো হৈ গৈছে এতিয়া মই দিম তাইক হেৰি কি কয় ইয়াক হিন্দী মুভি দিম এতিয়া পুৰণা দিম তাইক আধা পুৰণা হিন্দী মুভি হয় চ' কৈ আছো 3টা ৱৰ্ড আছে 3টা ৱৰ্ড হা হৈছে কৈ মিল গয়া কি ভাল ইমান এটা মা নহব এনেকে তো গোটেই চিটিঙে হৈ যায় তাই কিবা মানে হেৰি নেকি কি ভালটো কেনেকে গম পালি তই No! God, please, no! No! মানে মুখৰ হিয়তে গম পাই গৈছে এনেকে আৰু মই দেখোন গমেই নাপাওঁ তাই কেনেকে গম পাই যায় তই মোক দিবি এতিয়া ইজি দিবি কিন্তু আগতে কৰি থলো মই এনেও এটা হাৰিছোৱে কি দিবি ক হিন্দী অসমীয়া গান মুভি কি অসমীয়া দিম গান মুভি ফিল্মৰ নাম কম পুৰণা নে নতুন পুৰণা ঠিক আছে মই ভলিউম দি দিলো চাও মোৰ ফালে নাম্বাৰ ক কেইটা মানে 3 ক চঞ্চলে কপালত নহয় নহয় কি কোৱা আৰু ক কি আৰু ক কি জিন্দা ইমান গুণ্ডা পুৰণা মুভি হয় ন 3টা ৱৰ্ড ফাৰ্ষ্টৰ ৱৰ্ডটো কি মানে সেনেকে কৈ দে মই ভলিউম দি দিম এটা এটাকে ৱৰ্ড ক কি নোৱাৰো নেকি ৰ এক ছেকেণ্ড এবাৰ ফাৰ্ষ্টৰটো অলপমান হিন্দীয়ে না ফাৰ্ষ্টৰটো এটা কি আছিল ৰাউণ্ড কি নাম কি এইটো মই বুজি নাপালো এইটো কি বুলি কম হিৰোত থাকে হিৰোটো কোৱা কোন অলপমান মানে হিৰোটো কিয় কম কি জানি হিৰোটো কথা হিৰোটো ক'লে ইয়াৰ ফিল্ম সেইখনে দেখিছো নেকি মই কি কোৱা মই অসমীয়া মুভি নাচাইছো চোৱা নাজানে ষ্টুডেণ্টৰ কথা সেইবিলাক চাইছো কিন্তু কিছুমান বহুত চোৱা yes আনবুলতা আছে আৰু আছে এখন মুভিৰ কথা কৈছা না মুভিখনৰ নামটো মই মনত পৰিছে মুভিখনৰ নামটো মনত পৰা নাই কিন্তু গম পাইছো কোনখনৰ কথা কৈছা মই চাইছো কিন্তু ফেমাছ মুভি হয় না ফেমাছ অলপ হয় মানে পপুলাৰ হয় ৰবা মই কম ৰবা কি আছিল মুভিখনৰ নাম মুভিখনৰ নামটো যে মোৰ মনত নাহে কিন্তু মুভিখন চাইছো মই কি হ'ব পাৰে মুভিখনৰ নামটোৱে মোৰ মনত নহা হ'ল দেখোন 3টা ৱৰ্ড আছিল ন अबे जल्दी बोल कल सुबह पनवेल निकलना কৈছো না মই অসমীয়া মুভিবিলাকৰ নামটো লগত পাহৰি যাওঁ হিন্দীৰে পাহৰো আজিকালি মুভিয়ে নাচাওঁ কি আছিল যা মই নোৱাৰো যা জিন্দা ইমান গুণ্ডা সেইটো চা মই কৈছো না সেইটো গম পাইছো মই কিন্তু তই যে সেইটো মুভিৰে নাম মানে সেইখনে কৈছা কিন্তু মই মানে হেৰি মই এনেও হাৰিছো জানো এটা তথাপিও নেক্সট টাইক দি দিওঁ মই এতিয়া মই এনেকা টান কম তাইক এইটো কিন্তু নোৱাৰে মই কিন্তু হিন্দী অসমীয়া কি হিন্দীয়ে কম কিন্তু তই নোৱাৰা এইটো মই জানো আৰু মানে এনেও মই হাৰিছোৱে তথাপিও আৰু মানে এইটো মই তাইক একদম টান দিম আৰু হিন্দী দিম অলপমান পুৰণা হয়
বেছি একদম পুৰণা নহয় আৰু মানে অলপ তথাপি অলপমান পুৰণা 4টা ৱৰ্ড মুঝसे शादी करोगी मुझसे शादी करोगी কি ভালটো তই শুনাই পা চাগে শুনা নাই পা কেনেকে একদম গম পোৱা কৈছে। কেনেকে গম পোৱা মগতো ফুল ফুলৰ মতে দিছা কেনেকে গম পোৱা তেতিয়াহ'লে কেনেকে গম পোৱা কেনেকে গম পালি কচোন এনে মুখৰ হেৰিতে গম পোৱা তইতো সেইখন মুভি চোৱা নাই কিজানি मुझसे शादी करोगी চাইছো সো গাইছ আৰু মই বহুত বেয়াকে হাৰিলো সো আজিলৈ ভিডিওটো ইমানতে এন্ড কৰিছো মই হাৰিলো আজি পানিশমেন্ট সেইবিলাক নকৰো মানে একচুয়ালি টাইম নাই আমাৰ সো সেইটো কাৰণে পানিশমেন্টটো নকৰো আৰু আজিলৈ ভিডিওটো ইমানতে এন্ড কৰিছো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব মই বহুত বেয়াকে হাৰিছো নিজৰ চেনেলত কিমান বাৰ যে হাৰিছো তাইয়ে মোক কিমান বাৰ হাৰাইছে নেক্সট মই তাই জানেগে হলো মই জিকিব লাগিব নেক্সট মই যি চেনেলছ ভিডিও বনাও মই জিকিব লাগিব নহলে মোৰ গোটেই ইজ্জত গৈছে অলৰেডি আৰু रोज आते हैं इस उम्मीद पे आज जीतेंगे कल जीतेंगे परसों जीतेंगे रोज हारते हैं তাইয়ে খেলাইছে মোৰ ইজ্জত ফালতু ছোৱালী ইমান ফালতু কি ফালতু ইমান টান দিলেও তাই পাৰিয়ে যায় কি মানে ফালতু ছোৱালী আৰু ফটো উঠিছে ভিডিওটো এনে কৰিব পৰা নাই এক্সৰ মাৰি দিম বাই বাই দি দে বাই বাই গাইস আৰু যিবিলাকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু তাই যদি ভিডিওটো শেয়াৰ কৰে তাইৰ ফ্ৰেণ্ড বিলাকেও প্লিজ মোৰ ভিডিওটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰিব কমেন্ট কৰিব বাই বাই